সো হেল্ল ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল টেকনিকেল আহমেদ তো আপোনাক স্বাগতম জনাইছোঁ নতুন এটা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ফ্ৰেণ্ডসকল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি নিশ্চয় লিংক কৰিছে যদি দোকানীজনে নিশ্চয় লিংক কৰি দিছে সুলভ মূল্যত দোকানীজনে তেনে লিংকটো কৰিছে আপুনি যদি সন্দেহ হৈ থাকে তাৰ আপুনি চেক কৰিব পাৰিব নিজৰ মোবাইলতে আৰু আজি মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলতে তাৰপিছত আমি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ ব্ৰাউজাৰখন অ'পেন কৰি ইয়াত চাৰ্চ কৰিব RCMS ডট ইয়াত যিটো RCMS.assam.gov.in ইয়াত চাৰ্চ কৰি দিব নহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ পৰা আপুনি চাৰ্চ কৰিব পাৰিব ইয়াত যিটো নেকি প্ৰথম ৱেবছাইট আহিছে আছাম ষ্টেট পৰ্টেল এই পৰ্টেলত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ পেজটো এনেকৈ অ'পেন হ'ব আপুনি কি কৰিব মোবাইলত যদি কৰি আছে তেনেহ'লে থ্ৰী ডটত ক্লিক কৰিব ক্লিক কৰি ডেস্কটপ ছাইটটো অ'পেন কৰি ল'ব আৰু যদি কম্পিউটাৰ কৰিছে তেনেহ'লে কোনো প্ৰয়োজন নাই তো এতিয়া আপোনাৰ চাওক ওপৰত লিখা আছে ৰেচন কাৰ্ড বুলি এটা অপশ্যন দিয়া আছে আপুনি ইয়াত ক্লিক কৰিব লাগিব ইয়াত চাইছে ৰেচন কাৰ্ডত ক্লিক কৰাৰ পাছত অকণমান সময় ৱেইট কৰিব পেজটো লোডিং হ'ব তো আকৌ ট্ৰাই কৰিব ইয়াত ছাৰ্ভাৰৰ কাৰণে প্ৰব্লেম হৈ আছে মই আকৌ এয়াই চাইছে আহি গৈছে ৰেচন কাৰ্ড ক্লিক কৰাৰ পাছত ৰেচন কাৰ্ড ডিটেইলছ বুলি এটা অপশ্যন দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি কি কৰিব ইয়াত কেপচাৰ কোডটো যিটো আছে সেইটো বহাই দিব তো যিটো আছে মই সেইটো সম্পূৰ্ণ বহাই দিম কেপচাৰ কোডটো যেনেকুৱা আছে এনেকুৱা বহাই দিব ইটো কেপিটেল আছে ইটো কেপিটেল বহাই দিম মই বহাই দিছোঁ আপুনি বহাই দিব কেপচাৰ কোডটো বহাই দিয়াৰ পাছত আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ কেইটামান ডিটেইলছ দিব লাগিব ইয়াত আপুনি ডিটেইলছবিলাক দি দিব মই দেখুৱাই দি আছোঁ কেনেকৈ দিব লাগে তো ফাৰ্ষ্টত আপোনালোকে কি কৰিব ইয়াত আপোনাৰ ষ্টেট নামটো আছাম লিখাই আছে তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দি আছোঁ মই চিলেক্ট কৰি দিয়াৰ পাছত ইয়াত চাইছে আপোনালোকে DFSO বুলি লিখা আছে ইয়াত চিলেক্ট ভেলু লিখা আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে নগাঁও ডিষ্ট্ৰিক্ট আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো যিটো আছে ফাৰ্ষ্টত এটা মানে আহিব যিটো আহিব সেইটোতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনাৰ TFSO চিলেক্ট কৰিব এতিয়া আপুনি কি কৰিব TFSOটো চিলেক্ট কৰি দিব ইয়াত যিটো আহিব সেইটো চিলেক্ট কৰি দিব চিলেক্ট কৰাৰ পাছত পেজটো লোডিং হৈ আছে তাৰপিছত FPS আপুনি চিলেক্ট কৰিব FPS মানে হ'ল আপোনাৰ দোকানজনৰ নামটো কি আছিলে ইয়াত আপোনাৰ দোকানজনৰ নামটো কি ইয়াত বহাই দিব মোৰ যিটো হয় মই এটা বহাই দিছোঁ বহাই দিয়াৰ পাছত ইয়াত আপুনি চাইছে স্কিমত চিলেক্ট কৰিব লাগিব চাইছে স্কিম বুলি এটা অপশ্যন দিয়া আছে স্কিমত অল চিলেক্ট কৰি দিব তাৰপিছত ইয়াত ষ্টেটাছটো চিলেক্ট কৰিব চিলেক্ট অল চিলেক্ট কৰি দিব তাৰপিছত কি কৰিব দেখিবলৈ পাইছে ইয়াত ষ্টৰিংটো চিলেক্ট কৰি দিব ইয়াত আপুনি কি কৰিব ৰেচন কাৰ্ড হুইচ মেম্বাৰ ৱাইফ ইয়াত চিলেক্ট কৰি দিব ইয়াত আপোনালোকে কি কৰিব RC ষ্টেটাছটো চিলেক্ট কৰি দিব RC অল চিলেক্ট কৰি দিব ইয়াত আকৌ ৰিপৰ্ট নেমটো চিলেক্ট কৰি দিব ৰিপৰ্টাৰ নেম যিটো আহিব সেইটো চিলেক্ট কৰি দিব এতিয়া চিলেক্টটো সম্পূৰ্ণ হৈ গ'ল এতিয়া আপুনি কি কৰিব ছাইডত লিখা আছে এটা ভিউ ৰিপৰ্ট বুলি লিখা আছে চাইছে সম্পূৰ্ণ ডিটেইলছখিনি বহাই দিছোঁ এতিয়া ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব চাওক অকণমান পেজটো লোডিং হ'ব আপুনি কেঞ্চেল নকৰিব চাইছে ভিউৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি আহি গৈছে তো এতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ নামটো কেনেকৈ চিলেক্ট কৰিব কেনেকৈ আপুনি বিচাৰি ওলাব নামটো মই দেখুৱাই দি আছোঁ আপোনালোকে থ্ৰী ডটত ক্লিক কৰি ইয়াত লিখা আছে চাই ফাইণ্ড ইন পেজত ক্লিক কৰিব আৰু আপোনাৰ নামটো ধৰি লওক নাম হৈছে প্ৰমোদ আপোনাৰ নাম ধৰি লওক এই নামটো চিলেক্ট কৰাৰ পাছত এটা আপোনালোকে ফাইণ্ড ইন পেজত ক্লিক কৰি আপোনাৰ নামটো আপুনি চেক কৰিব পাৰিব
আপোনাৰ নামটো ইয়াত চাৰ্চ কৰি দিলেই হৈ যাব আৰু ইয়াত মোবাইল নম্বৰ দিয়া থাকিব ৰেজিষ্টাৰ দিয়া থাকিব ফাদাৰ নেম দিয়া থাকিব নাম দিয়া থাকিব আৰু ইয়াত ৰেচন কাৰ্ড এক্টিভ হৈছে নে নাই বা লিংকটো আধাৰ কাৰ্ড হৈছে লিংকটো হৈছে নে নাই যদি এই লিষ্টত যদি আপোনাৰ নামটো বিচাৰি পায় তেনেহ'লে জানিব যে আপোনাৰ লিংকটো হৈ গৈছে যদি বিচাৰি নাপায় তেনেহ'লে আপোনাৰ লিংকটো হোৱা নাই তাত আপুনি কি কৰিব নহ'লে সুলভ মূল্য দোকানীজনক আকৌ আপুনি কণ্টেক্ট কৰিব তাৰ পৰা জানি ল'ব তো আশা কৰিলোঁ বুজি পাইছে সম্পূৰ্ণ প্ৰচেছখিনি কেনেকৈ দেখুৱাইছোঁ তাত যদি ইমানে আছিলে আৰু পৰৱৰ্তী ভিডিঅ' মই আৰ্নিং ভিডিঅ' লৈ আহিম আৰু কমেণ্ট কৰিবা কেনেকুৱা লাগিল আজি ইমানেই বাই বাই আৰু যদি ভিডিঅ'টোৰ পৰা লাভৱান হ'ব পাৰিছে তেনেহ'লে লাইক এটা কৰিব আশা কৰিব পাৰি আৰু ছাবস্ক্ৰাইবটো কৰিবাই